গুড মৰ্ণিং পোনপ্ৰথমে মোক কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাবচোন। বাকী আজি ফাকুৱাৰ কাৰণে ৰাইজ আহি গ'ল ফাকু খানিবলৈ কাৰণে একো নাই, মোকো খানিলে ফাকু। বাকী ক'ব নোৱাৰা হৈ আছে ঘৰত কি হৈছে, ইমান মানুহ আহিছে। সি জন্মৰ পৰা এনেকুৱা একো দেখা নাই কাৰণে সি পদ নাইকিয়া হৈ আছে তাৰ। বাকী আজি খুটা পুতিব, তাৰ কাৰণে আয়োজন হৈছে ভগৱানৰ ওচৰত প্ৰসাদ দিয়া হৈছে। বাকী তেনেকুৱা একো নাই আৰু এয়া আলহী নহয়, মোৰ বৰমা খুৰী এনেকুৱা হয়, সেইখিনিয়ে আহিছে। বাকী কোনো বেলেগ মানুহ মাতা নাই। খুটা পুতাৰ দিনাখনতে কাপোৰো ভৰাব বাকচত, সেয়েহে বিয়া কাৰ কি পিছত আহিবলগীয়া ভিডিঅ'ত গম পাব। কিন্তু আপোনালোকে আশীৰ্বাদ কৰিব যাতে বিয়াখন ভালে কুশলে পাৰ হয় আৰু আহিবলগীয়া দিনবোৰ ভালে কুশলে যায়, তাৰ কাৰণে আশীৰ্বাদ কৰিব। বিয়া কেতিয়া কাৰ কি মই আহিবলগীয়া ভিডিঅ'ত গম পাব আপোনালোকে। এয়া প্ৰসাদ দিছে তাৰ কাৰণেই খুটা পুতাৰ গুৰিত। খুটাটো আগতে পুতিছে, ফাগুনত ভাল দিনো নাই, পূৰ্ণিমা যিহেতু ভাল দিন সেইটো কাৰণে বহাগত যদিও ফাগুনতেই পুতিলে চ'ত মাহটো মাজত সোমাই যাব, অসুবিধা হৈ যাব, পিছত খুটা পুতিবলৈ টাইম কম হৈ যাব, সেইটো কাৰণে। বাকী বিয়া কাৰ মই আপোনালোকক আহিবলগীয়া ভিডিঅ'ত জনাম, এতিয়া নকওঁ কাৰ বিয়া। চাওকচোন আগলৈ কি হয়। তামোল পাণ এতিয়া চবেই মিলি সেৱা কৰিলোঁ। যাতে বিয়াখন ভালে কুশলে পাৰ হয় তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। মাতেই নাই কাৰো। বন্তি আছে দেই দেখা চাবা, তাৰহে গাতে হলি লাগিছে। চৰ্দি লাগি থকা মানুহৰ বেছি হয়। খুটা পুতাৰ কাম হৈ গ'ল, এতিয়া যে বাকচত কাপোৰ ভৰাবৰ কাৰণে টিকলিজনী চাওকচোন, ফাকু সানি কৰি তাই গতি নাইকিয়া হৈ আছে। তাইক ফাকুকণ দিলে তাই নিজৰ গাতে সানি থৈ দিয়ে। তাই বুজি পোৱা হোৱা নাই, নিজৰ গাতে ফাকুখিনি সানি থৈ দিয়ে তাই হাতত পালেই। বাকী চাহ দিবৰ কাৰণে যোগাৰ কৰিছোঁ, হৈ গ'লহি আৰু। যিহেতু 12টা বজাৰ আগত কৰিব লাগে এইখিনি কাম, 12টা বজাৰ আগতে শেষ হৈ গ'ল। আৰু আহিবলগীয়া ভিডিঅ'বিলাকত গম পাব কাৰ বিয়া কি কথা। বাকী আপোনালোকে কমেণ্টত জনাব নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে কি, আৰু বিয়াখন যাতে ভালে কুশলে পাৰ হয় তাৰ কাৰণে আশীৰ্বাদ কৰিব।
খুটা পোতাও হৈ গ'ল, কাপোৰ ভৰোৱাও হৈ গ'ল। এতিয়া কাপোৰ কানি সলাই আজৰি হৈ লওঁ। বিয়াটো বহাগলৈ আছে বাৰু, মাজত চ'ত মাহ সোমাই যাবৰ কাৰণে খুটাটো আগতীয়াকৈ পুতিছে। আজি ব্লগটো মই ইমানখিনিতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ।